নমস্কাৰ, মোৰ নাম শ্ৰী নুপুৰ বৰা আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল নুপুৰছ ব্লগ। তাৰপিছত আজি আমি গৈ আছোঁ ৰাঙলুৰ গ্ৰাম্য বিকাশ বৃদ্ধাশ্ৰমলৈ। তাৰপিছত আজি আমি তালৈ যাবলৈ ওলাইছোঁ। তাৰপিছত তাত গৈ দিনটো কেনেকৈ অতিবাহিত কৰোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকেও ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও চাওক সেই গ্ৰাম্য বিকাশ বৃদ্ধাশ্ৰমখন। তাৰপিছত তেনেহ'লে আহক আজি আৰু আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ এতিয়া ফাইনেলি ওলাই কৰি ল'লোঁ। এয়া পুৰা জেকেট মাস্ক টুপি পিন্ধি ফাইনেলি মানে ওলাই ল'লোঁ। এতিয়া তালৈ ওলাইছোঁ মানে যাম এতিয়া তালৈ। তাৰপিছত ব'লক আমিও গৈ থাকোঁ। গাইজ এয়া আহি আছোঁ। তাৰপিছত গাইজ তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট দি কৰি থাকিবা। তেতিয়া কমেণ্ট দি কৰি থাকিলে মই আৰু ভিডিঅ' দিবলৈ উৎসাহিত হ'ম। তাৰপিছত এয়া আমাৰ ওচৰতে এয়া নামঘৰ দেখিছে, এয়া নামঘৰ ৰখা দেখুৱাই দিছোঁ। এইটো আমাৰ নামঘৰ হয় মানে এয়া বনাই কৰি আছে। তাৰপিছত এইটো দেখিছে এয়া ৱাটাৰ ছাপ্লাই হয় মানে এয়া চাওকচোন এইটো কিমান ডাঙৰ টাৱাৰ। এয়া চাই থাকক, চাওক এইখিনিৰ পৰা ওপৰৰ পৰা পানী পৰি আছে দেখিছে, জুম কৰি দেখুৱাই দিছোঁ। এয়া ওপৰৰ পৰা পানী পৰি আছে। তাৰপিছত বহুত ডাঙৰ ইয়াত তাৰপিছত এইখন চাইনবৰ্ডখন চাই লওক, এয়া চাই লওক। তাৰপিছত তেন্তেহ'লে গৈ থাকোঁ ব'লক। গাইজ আমি ফাইনেলি মানে পাই গ'লোহি, য'লৈ আহিবলগীয়া আছিল সেয়া আহি আছোঁ। আৰু তাত চাওক গ্ৰাম বিকাশ বেংক সেয়া লিখি কৰি থোৱা আছে। তাৰপিছত দেখিছে এয়া আহি আছোঁ গাইজ, আপোনালোকে চাই থাকক। এয়া চাওক, এয়া লাহে লাহে দেখুৱাই দিছোঁ, আপোনালোকে চাই থাকক। এয়া তাৰপিছত এয়া চাওক গ্ৰাম বিকাশ পৰিষদ। এয়া দেখিছে গ্ৰাম বিকাশ পৰিষদ। এয়া দেখিছে মেইন গেটটো। এতিয়া ভিতৰলৈ সোমাই যাওঁ। এয়া প্ৰথমে গেটটো ভিতৰলৈ সোমাইলোঁ। এয়া বাহিৰৰ কেম্পাছটো গাইজ চাই লওক। এয়া চাওক গাইজ গ্ৰাম বিকাশ কিমান সুন্দৰ লাইটিং হৈছে দেখিছে। তাৰপিছত এতিয়া ভিতৰত সোমাই লওঁ। তাৰপিছত এয়া প্ৰথমে ইয়াত সোমাই ল'লোঁ। তাৰপিছত ইয়াত চাওক, ইয়াত মানে মিটিং মেল হয়। ইয়াত দেখিছে পূৰা মিটিং চিটিং হয় মানে ইয়াত তেনেকুৱাই চাগে। ইয়াৰ কাৰণ ষ্টেজ আছে, মিটিং হয়। তাৰপিছত ওপৰৰ পৰাও দেখুৱাই দিছোঁ। তাৰপিছত এয়া চাওক, মই ষ্টেজটো ওপৰত উঠি তলৰ আপোনালোকক গোটেই সৌন্দৰ্য দেখুৱাম। তাৰপিছত ভিতৰলৈকো যাম। আৰু গাইজ ইয়াত যে আপোনালোকে তলা দেখিছে, এই গোটেই কেম্পাছটো ড্ৰাগছ ব্যৱসায় থাকে মানে চৰকাৰে ইয়াত ড্ৰাগছ ব্যৱসায়ী ৰখাইছে। ইয়াত তলা মাৰি কৰি থৈছে দেখিছে, ইয়াত ড্ৰাগছ ব্যৱসায়ীবিলাক থাকে। তাৰপিছত গাইজ আৰু 1 মিনিট আৰু এয়া চাই লওক কিমান সুন্দৰ। এয়া চাই লওক আৰু আপোনালোকে চাওক এয়া কিমান সুন্দৰ ফিল হয় এইখন, ধুনীয়া দেখিছে। ইয়াত মানে ল'ৰা ছোৱালীবিলাকে খেলে। তাৰপিছত গাইজ আৰু এয়া দেখিছে কিমান সুন্দৰ। আৰু বন্ধু বান্ধৱসকল এইটো যিটো চাইড দেখিছে ইয়াত ল'ৰা ছোৱালীৰ চাইড, আৰু এইটো যিটো চাইড দেখিছে ইয়াত চব ড্ৰাগছ ব্যৱসায়ী চাইড মানে। এয়া দেখিছে মই কেম্পটোৰ ভিতৰত সোমাই গ'লোঁ। এয়া দেখিছে সুন্দৰ সুন্দৰ গছ। তাৰপিছত এয়া চাওক, এইবিলাক চাওক ড্ৰাগছ ব্যৱসায়ী এইবিলাক চব দেখিছে। তাৰপিছত এইবিলাক যিমানখিনি ৰখি আছে এয়া চব ড্ৰাগছ ব্যৱসায়ী হয়। এগাল চাওক গাইজ ড্ৰাগছ ব্যৱসায়ী এগাল চবে নিউজ লাইভ চাই কৰি আছে। এয়া দেখিছে প্ৰতিটো ৰুমত নিউজ চিউজ আছে। ইয়াত দেখিছে নিউজ লাইভ চাই আছে মানে ইয়াত প্ৰতিটোতে ড্ৰাগছ ব্যৱসায়ীবিলাকে আছে। গাইজ এতিয়া সেই ড্ৰাগছ ব্যৱসায় তাৰপৰা আপোনালোকক দেখুৱালোঁ। এতিয়া ল'ৰা ছোৱালী থকা এয়া ৰুমটো দেখুৱাওঁ, আপোনালোকে চাই থাকক। আপোনালোকে চাওক এয়া 15 পৰা 18 বছৰ থকা ল'ৰা ছোৱালীবিলাক ইয়াত থাকে। ইয়াত 15 পৰা 18 বছৰ থকা ল'ৰা ছোৱালীখিনি ইয়াত থাকে। চাই লওক ৰুমবিলাক, কিছুমান ৰুম বন্ধ আছে, কিছুমান ৰুম বন্ধ হৈ আছে। এয়া দেখিছে ওপৰতে থাকে। এয়া ৰুম চাওক, এইগাল আন্ধাৰ। তাৰপিছত ফাইনেলি সেই গেটটো পিনে আহি গ'লোঁ। এইপিনে শাক চব্জি কাটি কৰি আছে মানে মানুহবিলাকে খাবলৈ শাক চব্জি কাটি কৰি আছে। এয়া তাৰপিছত এইপিনে ভিতৰ পিনে সোমাই যাওঁ।
এইপিনে কিবা মিটিং হৈ আছে ইয়াতে চব বৃদ্ধাশ্ৰম বুঢ়ী মানুহ আৰু মানে বৃদ্ধা কাকা আইতাহঁত আৰু দাদা ভাইটিসকলক সেয়াসকলক খুৱাম তাৰপিছত ইয়াত দেখিছে চাহ তাহ দি কৰি আছিলে তাৰপিছত আপোনালোকক আগে ফিল্ডখন দেখুৱাই লওঁ ৰখক এইখন ফিল্ডখন চাওক কিমান সুন্দৰ ফিল্ড এইখন চাই লওক এয়া দেখিছে ফিল্ডখন দেখিছে তাৰপিছত এয়া দেখুৱাই দিছোঁ এইটো চাইডে ল'ৰাবিলাক আছে এইপিনে কাকা আইতাসকল আছে এইপিনে চাই থাকক এইপিনে এইগাল চাই থাকক এয়া চাওক এয়া গাইজ এইপিনে বৃদ্ধাশ্ৰম বুলি দেখিছে যে ইয়াত আইতাসকল থাকে ইয়াত কাকা আইতা এয়াসকল থাকে চাওক বয়োজ্যেষ্ঠ আশ্ৰম বুলি লিখি থোৱা আছে তাৰপিছত আপোনালোকে চাওক কাকা আইতাসকলৰো ৰুমখিনি আপোনালোকক মই অকণমানকৈ দেখুৱাই দিছোঁ পুৰা ৰুমখিনি আন্ধাৰ হৈ আছে এয়া চাওক পুৰা ৰুম একদম এয়া চাওক ৰুম এইখিনিলৈকে ৰুমখিনি আছে আৰু নাই এইখিনিলৈকে ৰুম আছে আৰু নাই এয়া আইতাই কোনোবাই কমলা এটা খাই আছে এইখিনিতে গাইজ মই আইতা এজনক লগ পালোঁ তাৰপিছত এতিয়া আইতা এজনক মই সুধিম আৰু আপোনাৰ ঘৰ ক'ত দক্ষিণ পাটত এইটো দক্ষিণ পাটত অঁ আৰু আপোনাৰ পৰিয়ালবৰ্গ ছোৱালী এজনী আছে বিয়া দিলোঁ আৰু নাই অঁ তাৰপিছত আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে ভালে লাগিছে অঁ ইয়াত থকা এনেই কিমান দিন হ'ল 1 বছৰ হৈছে 1 বছৰ হৈছে অঁ এয়া আইতাৰ লগত কথা এইখিনিতে আকৌ এইজনা আইতাক লগ পালোঁ তাৰপিছত আইতাক মই এতিয়া প্ৰশ্ন কৰিম আৰু আপোনাৰ এনে ঘৰ ক'ত আপোনাৰ ঘৰ হেৰি খেতালি বেবেজীয়া জামুগুৰিতে জামুগুৰি খেতালি অঁ আপোনাৰ ইয়াত থকা কিমান দিন হ'ল এই বেছি দিন হোৱা নাই 4 দিনমান হৈছে আজি সৈতে 4 ৰাতি হ'ব অঁ এনেই ইয়াত থাকি কিমান মানে কেনেকুৱা লাগিছে কেনেকুৱা লাগিব মোৰ এতিয়া আমি 3জনী মানুহ আছিলোঁ মা আছে বৈঠালাং ওচৰত মা ওচৰলৈ যাম বুলি ইয়ালৈ আনিছে আকৌ এয়া হেৰি কমলাপতি শিশু নিকেতনত হেৰি ছোৱালীজনী নাতি এজনী এৰি থৈ আহিছোঁ মনটো দুখ এনেই অইন ভালেই পাইছোঁ কিন্তু সেই চিন্তা ইয়াত সেই দুঠাইত যে দুজনী আছে সেইটোৱে চিন্তা এনেই ইয়াত থাকি বেয়া লগা নাই বেয়া এইখন বেয়া নহয় এইখন ভালেই কিন্তু মোক সেইটোৱে প্ৰব্লেম মানে ঘৰুৱা প্ৰব্লেম মানে সেইকাৰণে অকণ বেয়া লাগে আৰু চিন্তা লাগে অঁ অঁ এয়া গাইজ চাই লওক খাব দিছে এয়া খাব দিছে চাই লওক কমলা দিছে এয়া পুৰা আইতাক কথা ক'লোঁ আৰু লগতে আৰু এজনী আইতাক পালোঁ মানে এজনী আইতাক পালোঁ আৰু আপোনাৰ ইয়াত থকা কিমান দিন হৈছে 5 বছৰ হৈছে 5 বছৰ এনেই ইয়াত থাকি কেনেকুৱা লাগিছে ভালে ভালেই লাগিছে লাগিছে অঁ এনেই আপোনাৰ ঘৰ মোৰ ঘৰ নহয় এইখন নহয় অঁ আমাৰ ঐ পৰিয়ালবৰ্গ আছে আৰু মোৰ নিজৰ পৰিয়াল নাই আৰু নিজৰ পৰিয়াল নাই ল'ৰা দুটা আছিলে ঢুকালে আৰু আৰু লগতে আৰু এজনী আইতাক পালোঁ আইতা আপোনাৰ ঘৰ দক্ষিণ পাটত অঁ আৰু আপোনাৰ পৰিয়ালবৰ্গ ছোৱালী এজনী আছিলে বিয়া দিছোঁ ছোৱালী এজনী আছিল বিয়া দিলে আৰু আপোনাৰ ইয়াত থকা কিমান দিন হ'ল 1 বছৰ হৈছে 1 বছৰ আৰু ইয়াত থাকি কেনেকুৱা লাগিছে ভালে লাগিছে অঁ চৰি গাইজ ভুলতে খেলি মেলি লাগি গ'ল এইজনী আইতাক মই অথনিয়ে মই এবাৰ সুধিলোঁ আকৌ এবাৰ সুধি দিলোঁ গতিকে একো নাই আৰু দে আৰু তাৰপিছত এইখিনিতে আৰু এজনা আইতাক লগ পালোঁ আইতা আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ নগাঁও আপোনাৰ ইয়াত থকা কিমান দিন হৈছে 4 বছৰ হ'ল 4 বছৰ হ'ল অঁ তাৰপিছত আপোনাৰ পৰিয়ালবৰ্গ জীয়েক এজনী অঁ আৰু আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে ইয়াত থাকি কেনেকুৱা লাগিছে
আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? এই ভৰি ভগা যে অঁ সেয়া চুচৰি বাগৰি নিজে চব কৰিব লাগে। অঁ 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 ভাল তাৰপিছত পাইছানে বেয়া পাইছা সেইটো এয়া সুধিছে। তাৰপিছত এয়া আইতাক দেখিলোঁ, আইতা অকণ ক'লা মানে আৰু ভৰিখনো অকণ বোলে ভঙা, সেইটো কাৰণে ইমান এটাকৈ শুনা নাই, চিঞৰি ক'ব লগা হৈছে। তাৰপিছত এইখিনিতে আৰু এজনাক আইতাক পাইছোঁ, তাৰপিছত এইখিনিতে আৰু এজনাক আইতাক পাইছোঁ, এইখিনিত আৰু এজনাক আইতাক পাইছোঁ। আইতা আপোনাৰ ঘৰ ক'ত? তেজপুৰত তেজপুৰ। আপোনাৰ ইয়াত থকা কিমান দিন হ'ল? 7 বছৰ হ'ল। 7 বছৰ। অঁ এনেই ইয়াত থাকি কেনেকুৱা লাগিছে? ভালেই লাগিছে। ভালে লাগিছে। আৰু আপোনাৰ পৰিয়ালবৰ্গ চব মৰিল। চব মৰিল? নাই নাই ন, চব মৰিল। মৰিল। অঁ তাৰপিছত আৰু এইজনা আইতাক পালোঁ। আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? কলা কাণত আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? মই কাণত নুশুনে আপ- কাণত নুশুনে কলা অঁ আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? এয়া ক'বই নাই। নুশুনে ন? অঁ ইয়াত থাকি কেনেকুৱা লাগিছে? এয়া ক'ব এটা ক'ব এটা। অঁ মানে কিবা এটা যদি মই কওঁ মানে ক'ব। এতিয়া মই কৈছোঁ ইয়াত থাকি কেনেকুৱা লাগিছে, ইজনে আইতাক, আইতাজনীয়ে কৈছে 5.5 বছৰ হৈছে। আৰু লগতে আৰু এজনীক আইতাক লগ পালোঁ। আপোনাৰ ইয়াত থকা কিমান দিন হৈছে? মোৰ 8 বছৰ। 8 বছৰ। 8 বছৰ। অঁ আৰু এনেই ইয়াত থাকি কেনেকুৱা লাগিছে? আৰু আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? ভালে লাগিছে। ভালে লাগিছে। ইয়াত থকা কিমান দিন হ'ল? ইয়াত থকা 8 বছৰ। 8 বছৰ। অঁ অঁ তাৰপিছত আপোনাৰ পৰিয়ালবৰ্গ? পৰিয়াল মানে ল'ৰা ছোৱালী মৰিলেই, স্বামী মৰিলেই, অঁ এতিয়া মই অকলশৰীয়া। অঁ এতিয়া এনেই খোৱা বোৱা খোৱা বোৱা ভালেই। চব ভাই ভালেই? ভনী আছে, অঁ ভনীজনী আছে ওচৰতে। অঁ অঁ এয়া আইতাক সুধিলোঁ। আৰু গাইছ 1 মিনিট, কমেণ্টত ক'ব সোধা কথা কেনেকুৱা হৈছে, আপোনালোকে এপাক কমেণ্টত ক'ব। আৰু এটা গাইছ খেলি মেলি হ'ল, মই এইজনা আইতাক মই কথাটো কৈছিলোঁ, এইজনা আইতাক কথাটো কওঁতে মানে কেমেৰাটো এনেকুৱা হৈ গৈছিল কাৰণে এই মুখে মাতিব নোৱাৰা আইতাজনী মুখখনহে লাগি গ'ল। গতিকে এইজনা আইতাৰ মুখখন এইখন আপোনালোকে চাই লওক। তাৰপিছত আৰু এজনীক আইতাক পালোঁ। তাৰপিছত আপোনাৰ ইয়াত থাকি কেনেকুৱা লাগিছে? ইয়াত থাকি কেনেকুৱা লাগিছে? নাই হা ইয়াত থাকি কেনেকুৱা লাগিছে? ইয়াতে এইজনা আইতাই ক'লে বোলে মানুহজনী বেঙা, সেইটো কাৰণে নুসুধোঁ, ভয়ো লাগে, মোবাইল থাপ মাৰিও নিব পাৰে। তাৰপিছত এয়া চাওকচোন, এইখন গাড়ী জোলনা হয়, এইখন গাড়ী জোলনা। আপোনালোকে চাওক কিমান সুন্দৰ জোলনা। ইয়াত মানে কাকা আইতাহঁতে বহি জোলনাও জ্বলিব পাৰে। তাৰপিছত এইখন ফিল্ডখন। তাৰপিছত সেইপিনেও ল'ৰা ছোৱালীবিলাকক কম কিবা কিবি চাই লওক। এতিয়া গাইছ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ। তাৰপিছত এনে ভিডিঅ'টো কেনেকুৱা পাইছা আৰু তোমালোকে কমেণ্ট কৰিবা, তেতিয়া কমেণ্টত মই উৎসাহিত হ'ম আৰু তেতিয়া মই ৰেগুলাৰ ভিডিঅ'বিলাক দিবলৈ মই মানে উৎসাহ এটা পাম। সময়ত এটা চাই যাওক, চাওক সন্ধিয়া সময়ত আমি যেনেকৈ চাহ খাওঁ, এই ল'ৰা ছোৱালীক তাহাঁতক তেনেকৈ এয়াই দিয়ে। চাওক আপেল, চিংৰা এইবিলাক দিছে, দেখিছে? এয়া চাই লওক কেনেকুৱা টাইপৰ দিয়ে, এয়া চাই লওক। ফাইনেলি ঘৰলৈ উলটি আহিছোঁ আৰু এয়া ফাইনেলি ওলাই আহিলোঁ। তাৰপিছত বাই বাই গ্ৰাম বিকাশ বৃদ্ধাশ্ৰম টাটা। এয়া নাইন খোৱা দেখিছে, মোক দেখুৱাই দিয়া। তাৰপিছত এয়া চাওক বাই বাই গ্ৰাম বিকাশ পৰিষদ বা বৃদ্ধাশ্ৰম ক'লেও হ'ব। বাই বাই।